নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই আকৌ কেইটামান অসমীয়া নতুন সাঁথৰ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। চাই নিশ্চয় ভাল পাব। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। ইয়াৰ আগৰ ভিডিঅ'টোত মই শেষৰটো সাঁথৰৰ উত্তৰটো দিয়া নাছিলোঁ। ঠিক আছে, আজি দিম বাৰু। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। লাৰি চালো, ঢিলা পালো, চলাটো গুচুৱাই সোমাই দিলোঁ। ইয়াৰ উত্তৰটো কি হ'ব? বাৰু কৈ দিছোঁ, কল। আহক তেতিয়াহ'লে আজিৰ প্ৰথম সাঁথৰটো আৰম্ভ কৰোঁ। সাঁথৰটো হৈছে মামাহঁতৰ কলি গাই ঘাটে ঘাটে পানী খায়। সাঁথৰটো আকৌ এবাৰ কৈছোঁ, মামাহঁতৰ কলি গাই ঘাটে ঘাটে পানী খায়। উত্তৰটো কি হ'ব বাৰু? বাৰু কৈ দিছোঁ, বৰশী। দ্বিতীয় সাঁথৰটো হৈছে জুইত ফুটে পানীত মৰে, সেই বস্তুটো সকলোৰে ঘৰে ঘৰে থাকে। উত্তৰটো কি হ'ব বাৰু? নিমখ। নেক্সট সাঁথৰটো হৈছে লাগিলে পেলাই দিয়ে, নালাগিলে উঠাই দিয়ে। উত্তৰটো কি হ'ব? আঁঠুৱা। নেক্সট সাঁথৰটো হৈছে তিনি আখৰত মোৰ নাম, প্ৰশ্ন সোধাই মোৰ কাম। দ্বিতীয় তৃতীয় মিলি বুজাও গৰম, পাৰিবানে মোৰ কি নাম? উত্তৰটো হৈছে কিতাপ। 4 নম্বৰ সাঁথৰটো হৈছে এটা নিগনি 100 ধান কুটে, নেগুৰত গচকিলে জাপ মাৰি উঠে। উত্তৰটো কি, পাৰিবানে? উত্তৰটো হৈছে ঢেঁকী। হয়নে বন্ধু বান্ধৱীসকল ঢেঁকী? কমেণ্ট কৰি জনাব। আহক তেতিয়াহ'লে আমি 5 নম্বৰ সাঁথৰটো চাওঁ। হাতীৰ দাঁত কদমৰ পাত, ভাঙিব নোৱাৰিলে গোলামৰ জাত। উত্তৰটো কি হ'ব বাৰু? মনত পৰিছেনে? বাৰু কৈ দিছোঁ, মূলা। নেক্সট সাঁথৰটো হৈছে এটা ফল দিনত পকে, আনটো পকে ৰাতি। সেইকেইটা কি ফল কোৱাচোন ভাবি চিন্তি। ভাবি চাইছেনে বন্ধু বান্ধৱীসকল? সেইটো হৈছে বেলি আৰু জোন। আহক তেতিয়াহ'লে আজিৰ আমাৰ শেষৰটো সাঁথৰলৈ। এনেকুৱা কি বস্তু যি জুনত আছে জানুৱাৰীত নাই, জুইত আছে পানীত নাই? ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব প্লিজ। ভিডিঅ'টো চাই কেনেকুৱা পালে? লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।